হেল্ল' বন্ধু বান্ধৱীসকল, লুটফুৰ উইজডম পইণ্ট চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ৰিজনিঙৰ এটা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে এলফাবেট এনালজি। এই এলফাবেট এনালজিৰ পৰা পৰীক্ষাত প্ৰায়ে কুৱেশ্যন অহা দেখা যায়। এই ভিডিঅ'টোত আমি এলফাবেট এনালজিৰ কি টাইপৰ কুৱেশ্যন আহে তাৰ বিষয়ে আলোচনা কৰিম। লগতে প্ৰতিটো টাইপৰ কুৱেশ্যনবোৰ আমি কিদৰে মাইণ্ডত ৰাখিব পাৰোঁ শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰিম আৰু লগতে ইয়াত প্ৰেক্টিছো কৰা হ'ব। এলফাবেট এনালজিৰ ঘাইকৈ টাইপ কেইটা হৈছে, প্ৰথম টাইপটোত আমি চাব পাৰোঁ যে ভাৱেলছ আৰু কনচনেণ্ট। ইয়াত বহুকেইটা কুৱেশ্যন দিয়া দেখা যায়। তাত কুৱেশ্যনবিলাকৰ সম্পৰ্কবিলাক অকল ভাৱেল আৰু কনচনেণ্টৰ লগত জড়িত থাকে। তাৰপিছত ছেকেণ্ড টাইপটো হৈছে ইনক্ৰিজিং অৰ ডিক্ৰিজিং পজিশ্যন অফ লেটাৰ্ছ। ইয়াত মেইন কথাটো হৈছে যে ইংলিছ এলফাবেটখনৰ এৰ পৰা জেডলৈ প্ৰতিটো লেটাৰৰ পজিশ্যনটো আমি জানিব লাগিব। কোনটো লেটাৰ কিমান নম্বৰ পজিশ্যনত আছে সেইটো জানিলে আমাৰ এই যি 2 নম্বৰ টাইপটো আছে এই টাইপৰ কুৱেশ্যনবোৰ কৰাত একেবাৰে সুবিধা হ'ব। এই ভিডিঅ'টোতে ইংলিছ এলফাবেটৰ প্ৰতিটো লেটাৰৰ পজিশ্যন কিমান হয়, কি হয়, সকলোবিলাক অতি শ্বৰ্ট ট্ৰিকৰ সহায়ত মনত ৰাখিবলৈ চেষ্টা কৰিম আমি। 3 নম্বৰ টাইপটো হৈছে ৰিভাৰ্ছ অৰ অপ'জিট পজিশ্যন অফ লেটাৰ্ছ। ইয়াত প্ৰতিটো লেটাৰৰ অপ'জিট লেটাৰ কি হয় সেইটোৰ বিষয়ে কুৱেশ্যন আহে, আৰু এই ভিডিঅ'টোতে আমি অপ'জিট লেটাৰবোৰ ট্ৰিকৰ সহায়ত মনত ৰাখিবলৈ চেষ্টা কৰিম, যাতে এলফাবেট এনালজি যিকোনো কুৱেশ্যন আহিলে আমি 2-3 ছেকেণ্ডৰ ভিতৰতে তৎক্ষণাত কৰিব পাৰোঁ। তাৰপিছত 4 নম্বৰ এটা টাইপ হৈছে মিক্সড টাইপ। ইয়াত কি হয়, ইয়াত নাম্বাৰ বা অপ'জিট ৰিভাৰ্ছ বা ভাৱেল কনচনেণ্ট সকলোবোৰ মিক্স কৰি দিয়া থাকে। ইয়াত মানে যিকোনো এটা টাইপ দিব পাৰে। আমি গোটেইকেইটা টাইপৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিছোঁ পজিশ্যন অফ লেটাৰ্ছ, অৰ্থাৎ প্ৰতিটো লেটাৰৰ পজিশ্যন কিমান হয়। কাৰণ যেতিয়া আমাৰ এলফাবেট এনালজিৰ কুৱেশ্যন আহে তেতিয়া আমাৰ সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হয় লেটাৰবিলাকৰ পজিশ্যন জনাটো। সেয়ে আমি ফাৰ্ষ্ট মাইণ্ডত এইটো ৰাখিবই লাগিব, কাৰণ যেতিয়ালৈকে আমাৰ লেটাৰ পজিশ্যনো মনত নাথাকে তেতিয়াহ'লে এই ৰিজনিঙৰ এলফাবেট এনালজিৰ কুৱেশ্যন এনচাৰ কৰোঁতে আমাৰ বহুখিনি সময় নষ্ট হৈ যাব। যিহেতু কম্পিটিটিভ এক্সাম দিবলৈ আমি গৈ আছোঁ, গতিকে তাত টাইম মেনেজমেণ্ট সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। সেয়া আমি আজি শিকিম ফাৰ্ষ্টতে যে লেটাৰবোৰৰ পজিশ্যনৰ বিষয়ে। ইয়াত মই আপোনালোকক এটা ৱৰ্ড প্ৰথমতে কৈ দিছোঁ, এই যিটো ইজতি, এই ৱৰ্ডটো মনত ৰাখিব। এই ৱৰ্ডটোৰ লগত কি সম্পৰ্ক আছে যে 5, 10, 15, 20, 25 মানে ইজতিৰ প্ৰতিটো লেটাৰ EJOTY প্ৰতিটো লেটাৰ কি আছে, E to 5 নম্বৰ পজিশ্যনত আছে, J to 10 নম্বৰ পজিশ্যনত আছে, O to 15ত, T to 20ত, Y to 25ত। গতিকে এনেকৈ কি হ'ব, আমি যদি এনেকৈ মনত ৰাখোঁ তেতিয়াহ'লে এই এটলিষ্ট এই ইজতি ৱৰ্ডটোৰ লেটাৰকেইটাৰ পজিশ্যন যদি মনত থাকে আমাৰ 60% লেটাৰ পজিশ্যন মনত ৰৈ যাব। কেনেকৈ ৰৈ যাব মই এটা এক্সাম্পল হিচাপে কৈ লৈছোঁ। আপোনাক যদি কোনোবাই কয় যে বা কুৱেশ্যনত আহে যে P লেটাৰটোৰ পজিশ্যন কি হয়, আমাৰ যদি মনত আছে ইজতিৰ পৰা O to 15 হয়, ওৰ পিছতে P আছে, মানে কি হ'ব 15ৰ পিছত 16 হ'ব। তো তেনেকৈ আমি মনত ৰাখিব পাৰিম। ধৰক Kটোৰ পজিশ্যন সুধিলে, K লেটাৰটোৰ পজিশ্যন কি হয়, আমি জানো যে J to 10, Kটো কিমান হ'ব 11 হ'ব। তো তেনেকৈ আমি মেক্সিমাম মনত ৰাখিব পাৰিম। কিন্তু তথাপি এই ৱৰ্ডটোৰ বাহিৰেও আমি আৰু কিছু শ্বৰ্ট ট্ৰিক শিকিম, যিটোৰ দ্বাৰা কি হয় আৰু ইজিকৈ আমি মনত ৰাখিব পাৰোঁ। আহক, আমি জেনেৰেলি ABCD এই 4টা জানোৱে যে এৰ পৰা ডিলৈ এই 4টাৰ পজিশ্যন জানো। E to 5 আমি ইতিমধ্যে গম পালোঁ। Fৰ পজিশ্যনটো 6, এইটো আমি কেনেকৈ মনত ৰাখিম, আমি Fটোক আমি ফিক্স হিচাপে মনত ৰাখোঁ। ফিক্স ৱৰ্ডটো মনত ৰাখিলেও ফিক্স মানে 6। ঠিক তেনেকৈ যদি আমি G লেটাৰটো চাওঁ, G লেটাৰটো লিখোঁতে এইখিনি টাইপ আছে, এইখিনি ঠাইক আমি 7ৰ ৰূপত লিখি দিওঁ, মানে যিটো মাইণ্ডত আহিলে আমি 7টো মনত ৰাখিব পাৰোঁ, কাৰণ কি হ'ব যিটো 7ত আছে। তাৰপিছত আহিল H2, আমি H আখৰটো কি 8ৰ দৰে হয়, যদি আমি এই 2 ছাইড ক্লজ কৰি দিওঁ কি হ'ব H2 8ৰ দৰে হ'ব। তাৰপিছত যদি আমি I2 চাওঁ, আমি I2ৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ, আমি I2 কেনেকৈ লিখোঁ ইংলিছত, এনেকৈ লিখোঁ, মানে এইটো 9 টাইপত হয়, এনেকৈ চাব পাৰোঁ। বা এনেকৈ নাচালে আমি এটা ৱৰ্ড মনত ৰাখিব পাৰোঁ, সেইটো হৈছে I know। মানে মই যদি কওঁ I know, মানে আইটো 9 নম্বৰত আছে, নটোক আমি 9 বুলি উচ্চাৰণ কৰি ল'ব পাৰোঁ। তাৰপিছত
জেটো আমি ইজটি ৱৰ্ডৰ পৰা জেটো 10 বুলি গমে পাওঁ যদিও তেনেকৈ মনত ৰখাত অসুবিধা হয় আমি এটা ৱৰ্ড মনত ৰাখিব পাৰোঁ সেই ৱৰ্ডটো হৈছে জিঅ' কাৰণ আমি জিঅ'টো সকলোৱে জানো জেটো লেটাৰটো হ'ল আৰু যিটো এইখিনি আছে এইখিনি আমি 10 বুলি ভাবিব পাৰোঁ গতিকে জিঅ'ৰ পৰা আমি জেটো যে 10 নম্বৰত আছে সেইটো কথা মনত ৰাখিব পাৰোঁ তাৰপিছত কেটো আমি কি কৰিব পাৰোঁ কিংছ 11 পাঞ্জাব তো IPLৰ ক্ৰিকেট টিম এটা আছে কিংছ 11 পাঞ্জাব আমি তাৰ পৰা কেয়াৰ পজিশ্যনটো মনত ৰাখিব পাৰোঁ এলটোৰ পৰা আমি লাঞ্চ মনত ৰাখিব পাৰোঁ লাঞ্চ আমি কেই বজাত কৰোঁ 12 বজাত লাঞ্চ কৰোঁ গতিকে এলৰ পৰা আমি 12টো মনত ৰাখিব পাৰোঁ আৰু এমটো 13 হয় গতিকে আমি এমৰ পৰা কি মনত ৰাখিব পাৰোঁ মে 13 হিৰো মানে এমৰ পৰা 13টো আমি মনত ৰাখিব পাৰোঁ তাৰপিছত এনৰ পৰা আমি কি কৰিব পাৰোঁ এনৰ পৰা আমি নৱেম্বৰ মাহটো মনত ৰাখিব পাৰোঁ নৱেম্বৰ মাহত মেইনলি কি হয় 14 নৱেম্বৰটো মনত ৰাখিলে হ'ল যিহেতু 14 নম্বৰ এটা দিৱস আছে শিশু দিৱস বা ডায়েবেটিছ ডে গতিকে এনৰ পৰা আমি 14টো মনত ৰাখিব পাৰোঁ তাৰপিছত আমাৰ আহিল আমি জানোৱে যে ইজটিৰ পৰা টো 15ত আছে ঠিক তেনেকৈ যদি আমি পিটো জানিব লাগে পিছতে পি আছে 15ৰ পিছত 16 হ'ব যদি কিউটো জানিব লাগে ইজটিত ৱৰ্ডৰ পৰা আমি টো জানো যে টো 15 নম্বৰত আছে তেনেহ'লে পিটো 16ত কিউটো 17ত হ'ব আৰটো যদি আমি চাওঁ আৰ লেটাৰটো যদি এনেকৈ লিখোঁ তেতিয়াহ'লে আমি এটা কাম কৰিব পাৰোঁ এনেকৈ যদি এইখিনি লগাই দিওঁ এইটো 18 টাইপত হৈ যায় গতিকে আমি আৰ লেটাৰটোৰ পৰাই মাইণ্ডত ৰাখিব পাৰোঁ যে কি আছে ই 18 নম্বৰ পজিশ্যনত আছে এছটো আমি ইজটিৰ পৰা জানো যে টিটো 20ত আছে 20 নম্বৰত গতিকে টিৰ আগত আছে এছ গতিকে এই কি হ'ব 19 হ'ব তো তেনেকৈ মনত ৰাখিব আৰু 20 পজিশ্যনত আছে গতিকে 20 পজিশ্যনত কেনেকৈ মনত ৰাখিব পাৰোঁ ইজটিৰ পৰা টিটো 20ত আছে আৰু সেইটো মনত নাৰাখিও আমি এটা কাম কৰিব পাৰোঁ টি20 ক্ৰিকেট আমি জানোৱে যে টি20 গতিকে টিটো 20ত আছে তাৰপিছত আমি ইউটো মনত ৰাখিম ইউৰ পৰা আমি কি মনত ৰাখিব পাৰোঁ ইউৱা মানে যুৱক ইউটো কেতিয়া এজন মানুহ যুৱক কেতিয়া হয় বিবাহৰ কাৰণে উপযুক্ত কেতিয়া হয় যেতিয়া 21 বছৰ বয়স হয় মানে ইউৰ পৰা আমি যুৱকৰ কথা মনত ৰাখিব পাৰোঁ যিটো যুৱকটো কেতিয়া হয় 21 বছৰ বয়স হ'লে তাৰপিছত ভিটোৰ পৰা আমি বিবাহটো মনত ৰাখিব পাৰোঁ বিবাহ কেতিয়া হয় যুৱক হোৱাৰ পিছত মানে 21 বছৰৰ পিছত 22 বছৰত গতিকে ভিটো সদায় 22ত থাকে তাত ডব্লিউটো যদি আমি তাক 90 ডিগ্ৰী এংগলত ঘূৰাই দিওঁ তেতিয়া ই কি হ'ব 3 টাইপত হ'ব যিহেতু ডব্লিউটো একেবাৰে লেটাৰ শেষৰ ফালে থাকে এই কেতিয়াও 3 নহয় কি হ'ব 23 হ'ব তো তেনেকৈ মনত ৰাখিব পাৰোঁ তাৰপিছত আমাৰ আছে এক্স যদি মই এক্সটো চাওঁ এক্সত কেইটা পাৰ্টছ আছে এই 4টা পাৰ্টছ আছে 4টা পাৰ্টছ মানে কি যিহেতু একেবাৰে শেষৰ ফালে আছে ই কেতিয়াও 4 নহয় কি হ'ব 24 তাৰপিছত আমি ৱাইৰ কথা ভাবিব পাৰোঁ ৱাইটো আমি ইজটিৰ পৰা জানো যে একেবাৰে শেষত ৱাইটো আছে ই 25 নম্বৰ পজিশ্যনত আছে তাৰপিছত আমি জেডৰটো গমে পাওঁ জেডটো একেবাৰে শেষত আছে 26 নম্বৰ পজিশ্যনত তো এনেকৈ আমি কি কৰিব পাৰোঁ ইংলিছৰ যিকেইটা এলফাবেট আছে এৰ পৰা জেডলৈ প্ৰতিটো নাম্বাৰ আমাৰ মাইণ্ডত ৰাখিব পাৰোঁ গতিকে যিকোনো কুৱেশ্যন আহিলে কি হ'ব আমি ভাবি থাকিব নালাগে যে কোনটো লেটাৰ কিমান নম্বৰ পজিশ্যনত আছে ধৰক আপোনাক কুৱেশ্যন এটাত আপুনি পাই গ'ল যে এলৰ পজিশ্যনটো আপুনি চাব লাগে গতিকে আপুনি যদি এটা এটাকৈ চাই থাকে বহুত টাইম হৈ যাব গতিকে এলটো আমি ডাইৰেক্ট মাইণ্ডত আনিব পাৰোঁ যে লাঞ্চ আমি কেতিয়া কওঁ 12 বজাত কৰোঁ গতিকে এলৰ পজিশ্যনটো হ'ল 12 ঠিক তেনেকৈ মনত ৰাখিব লাগিব ইয়াৰ পিছত আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম এই ভিডিঅ'টোতে তেতিয়া আমি গম পাম যে কুৱেশ্যনবিলাক কেনেকুৱা আহে আৰু যিবিলাক কুৱেশ্যন ডিছকাছ কৰিম অলৰেডি ইয়াৰবিলাকত আহি যোৱা কুৱেশ্যন হয় এইবাৰ আমি টাইপটোত আলোচনা কৰিম যে অপজিট লেটাৰ মানে এৰ অপজিট কি হয় জিৰ অপজিট কি হয় সেইটো আমি কেনেদৰে মনত ৰাখিম তো এইবিলাক মনত ৰখাৰ এটা আমি সহজ ট্ৰিক উলিয়াইছোঁ এই ট্ৰিককেইটাৰ সহায়ত আমি অতি সহজতে প্ৰতিটো লেটাৰ তাৰ অপজিট লেটাৰটো মনত ৰাখিব পাৰোঁ কাৰণ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে যেনে আমি এটোৰ পৰা যদি চাওঁ এৰ অপজিট লেটাৰ জেড এইটো কেনেকৈ মনত ৰাখিম আমি এটা ৱৰ্ড মনত ৰাখিলে হ'ল সেই ৱৰ্ডটো হৈছে আজা ৱৰ্ডটো মনত ৰাখিলে হ'ল এটো জেডৰ অপজিট তাৰপিছত বি টু ৱাইৰ অপজিট ইয়াৰ পৰা আমি কি মনত ৰাখিব পাৰোঁ বাই ৱৰ্ডটো মনত ৰাখিব পাৰোঁ চি টু এক্সৰ অপজিট গতিকে আমি কি কৰিব পাৰোঁ চিটো যদি এক্সৰ অপজিট হয় আমি কেনেকৈ মনত ৰাখিম চিটোৰে CT স্কেন আৰু এক্সটোৰে এক্স-ৰে মানে দুটা মেডিকেল ট্ৰিটমেণ্ট হয় CT স্কেন এক্স-ৰে এই দুটা মনত ৰাখিলে আমি চিটো যে এক্সৰ অপজিট সেইটো মনত ৰাখিব পাৰিম ডি টু ডব্লিউৰ অপজিট এইটো আমি ডিউ ৱৰ্ডটো মনত ৰাখিলে হৈ যাব
ই টু ভিৰ অপজিট এইটো কি ৱৰ্ডৰ দ্বাৰা মনত ৰাখিম আমি ইভিনিং তাৰপিছত আমি এফ টু ইউৰ অপজিট এইটো কি ৱৰ্ড মনত ৰাখিম ফাৰ্ষ্ট ইউ এফ টু ইউৰ অপজিট তাৰপিছত জি টি তো এইটো কেনেকৈ মনত ৰাখিম এইটো চিম্পলি এনেকৈ আমি ভাবিব পাৰোঁ যে আমাক এইবিলাক ট্ৰিক যিজন টিচাৰে শিকাই আছে সেইজন গুড টিচাৰ মানে গুড টিচাৰ মনত ৰাখিলে হ'ল জি টু টিৰ অপজিট তেনেকৈ আহি যাব আই আৰৰ অপজিট কি ৱৰ্ড মনত ৰাখিম ইণ্ডিয়ান ৰেলৱে জে কিউৰ অপজিট কি হ'ব জেক কুইন তো তেনেকৈ মনত ৰাখিব পাৰি এবাৰ কে আহিল কে টু পিৰ অপজিট এইটোতো মনত ৰাখিবই নালাগে এইটো আমি গমে পাওঁ কে পি নাম শুনিয়ে থাকোঁ কমলা পচন্দ কে পিটো মনত ৰাখিলে হ'ল কে টু পিৰ অপজিট এলৰ অপজিট অ' গতিকে আমি ৱৰ্ডটো কি মনত ৰাখিম লাইট অন এমৰ অপজিট এন মানে মেন মনত ৰাখিলে হ'ল এইবিলাক মই যিহেতু আপোনাক কৈ আছোঁ গতিকে এনে ক্ষেত্ৰত অলপ কিছু ডিফিকাল্ট যেন লাগে যদি আপুনি এবাৰ বা দুবাৰ ধুনীয়াকৈ নিজে প্ৰেক্টিছ কৰি লয় তেতিয়াহ'লে এবাৰ মাইণ্ডত ৰৈ গ'লে এইবিলাক একো টান নহয় অট'মেটিকেলি আপোনাৰ মাইণ্ডত আহি যাব গতিকে প্ৰেক্টিছ কৰিব যদি ভিডিঅ'টোত কিবা অসুবিধা পায় ভিডিঅ'টো কৰি চাব একেবাৰে সহজ পদ্ধতি হয় সহজ ট্ৰিক হয় আৰু আশা কৰোঁ এই ট্ৰিককেইটা আপোনালোকক যথেষ্ট উপকৃত কৰিব বা নিশ্চয় আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্ট কৰিব যে এই ট্ৰিকবিলাক কেনে লাগিছে বা ভিডিঅ'বিলাক কেনে লাগিছে আগন্তুক সময়ত এনেকুৱা ট্ৰিকৰ সহায়ত ৰিজনিঙৰ ভিডিঅ' আপোনালোকে যদি বিচাৰে কমেণ্ট কৰি জনাব কাৰণ আপোনালোকৰ কমেণ্টে আমাৰ একমাত্ৰ মটিভেশ্যন কাৰণ আপোনালোকে যেতিয়া ষ্টাডি কৰি কিনে টোপনি মাৰে তেতিয়া আমি ভিডিঅ' ৰেকৰ্ড কৰিবলৈ ষ্টাৰ্ট কৰোঁ কাৰণ ৰাতি বহু সময়লৈকে আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ এই ভিডিঅ'বোৰ প্ৰভাইড কৰি আছোঁ যদি আপোনালোকে এটলিষ্ট কমেণ্টকেইটা কৰি জনায় তো তেতিয়াহ'লে গম পাম যে এই ভিডিঅ'বোৰৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিছে নে পৰা নাই এই চেনেলটোৰ জৰিয়তে মেথছ ৰিজনিং জি কে ইংলিছ গ্ৰামাৰ সকলোৰে নতুন পুৰণি সকলোবোৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আহক এতিয়া আমি প্ৰেক্টিছ কৰোঁ যিমানবিলাক এইবিলাক কুৱেশ্যন আছে এই সকলোবিলাক প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে ইয়াৰ আগৰ পৰীক্ষাবিলাকত আহি যোৱা হয় গতিকে প্ৰতিটো টাইপৰ কুৱেশ্যন ইয়াত আহিছিল আমি চাওঁ বাৰু কেনেকুৱা কি টাইপ আহিছিল এতিয়া প্ৰথম কুৱেশ্যনটো হৈছে বি এফ জি ই আই জে আৰ ভি ডব্লিউ এইবিলাক আছে মানে কুৱেশ্যন মাৰ্কত কি হ'ব সেইটো সুধিছে আমি এইবিলাক কেনেকৈ কৰিম প্ৰথমতে চাই ল'ব যে যিবিলাক লেটাৰ দিয়া আছে এইবিলাক ৰিপিট হৈ আছে নেকি যদি ৰিপিট হৈ আছে তেতিয়াহ'লে ভাবি ল'ব যে কিবা মিক্স টাইপত পৰিছে মানে সেইবিলাকে কিবা ওলোটা পালটাকৈ দি দিছে আমি সেইবিলাক কৰিব লাগিব যদি লেটাৰবিলাক মানে কি হয়নে ৰিপিট হোৱা নাই তেতিয়াহ'লে আমি কি কৰিম ফাৰ্ষ্টতে বেলেগ একো ভাবিব নালাগে সিহঁতৰ নাম্বাৰিং কৰি ল'ব আপুনি প্ৰথমতে আমি চাওঁ বি টু 2 নম্বৰ পজিশ্যনত আছে এফ টু 6 নম্বৰ পজিশ্যনত আছে আৰু জি টু 7ত আছে আৰু ইয়াতে ই টু 5ত আছে আই টু 9ত আছে এতিয়া এইবিলাক কুৱেশ্যন ক'ৰ পৰা আমাৰ এইবিলাক ইজি হ'ব মই যে লিখি আছোঁ বি টুত আছে এফ 6ত আছে জি টু 7ত আছে এইবিলাক মই প্ৰেক্টিছ কৰিছোঁ মোৰ মাইণ্ডত আহিছে গতিকে আপুনি যদি প্ৰেক্টিছ কৰে আপোনাৰো এই মাইণ্ডত আহিব গতিকে এইবিলাকক মই এতিয়া কৰি আছোঁ কাৰণে খুব বেছি 1-2 মিনিট সময় লাগিছে যেতিয়া আপুনি নিজে প্ৰেক্টিছ কৰিব পৰা হ'ব এক্সামত কৰিব জাষ্ট আপুনি 2টা বা 3টা চাই কিনে আপুনি এনচাৰটো কৈ দিব পাৰিব কেনেদৰে পাৰিব চাই লওঁ ইয়াত যেটো আছে 10 কেনেকৈ আগবাঢ়িছে সিৰিজটো ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হৈছে +3 হৈছে 2ৰ পৰা 5 হৈছে ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হৈছে +3 হৈছে মানে কি গম পালোঁ +3 কৈ গৈ আছে এইটোও হৈছে +3 চাওক আপুনি 7ৰ পৰা 10 পাইছে +3 হৈছে গতিকে আমি আৰু বেলেগ ভাবিব নালাগে আমি এইবাৰ কি গম পালোঁ আমি গম পালোঁ ইয়াৰ পৰা ইয়াত যিটো হ'ব এইটো +3 হ'ব আৰু কিমান নম্বৰ পজিশ্যনত আছিল আৰু 18 পজিশ্যনত আছিল যদি মই ইয়াত 3+ কৈ দিওঁ কি হ'ব এইটো 21 পজিশ্যনত হ'ব 21ত কি থাকে আমি জানো যে 21 মানে যুৱক কিমানত থাকে ইউত থাকে এতিয়া ইউ ক'ত আছে এই দুটাত ইউ নাই লগ ই কেঞ্চেল হ'ল গতিকে এ আৰু বিৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব গতিকে আমি ইয়াৰ পিছৰটো চালে গম পাই যাম কোনটো কাৰেক্ট হ'ব ভিটো কিমানত থাকে ভিটো মানে ভিভা এই 22ত থাকে 22ৰ লগত যদি মই কি কৰোঁ +3 কৰি দিওঁ কি হ'ব 25 হ'ব 25ত কি থাকে আমি ইজটিৰ পৰা 25ত পাইছিলোঁ ৱাই গতিকে ইয়াত ৱাই নাই ই কেঞ্চেল গতিকে কাৰেক্ট হ'ব বি নম্বৰটো তো নিশ্চয় ধৰিব পাৰিছে আপোনালোকে কেনেকৈ এইবিলাক কুৱেশ্যন কৰা হয় যিমানে প্ৰেক্টিছ কৰিব সিমানে ইয়াৰ ওপৰত আইডিয়াটো আহি যাব আৰু কিমান সোনকালে আপোনালোকে কি কৰিব পাৰিব যিকোনো কুৱেশ্যন আহিলে সলভ কৰিব পাৰিব ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো চাব আৰু কি হয়
ইয়াত দিয়া আছে ডি চি বি এ ডব্লিউ এক্স ৱাই জেড ইয়াত অলপ যদি চিনচিয়াৰলি চোৱা যায় ডাইৰেক্ট গম পোৱা যায় যে এইবিলাক অপজিট ৱৰ্ডৰ অপজিট লেটাৰৰ কেছ হয় কাৰণ ডি অপজিট ডব্লিউ ডিউ চি অপজিট এক্স চিটি স্কেন এক্স ৰে বিৰ অপজিট ৱাই বাই আমি কৈছিলোঁ যে এৰ অপজিট জেড আজা এই ৱৰ্ডবোৰ মনত ৰাখিছিলোঁ ঠিক তেনেকৈ ইয়াতো কি হ'ব ইয়াৰ অপজিট হ'ব আইৰ অপজিট কি আছিল আৰ ইণ্ডিয়ান ৰেলৱে বুলি কৈছিলোঁ ইয়াতে আৰ ক'ত আছে ইয়াতে আৰ নাই ই কেঞ্চেল ইয়াতে নাই কেঞ্চেল ইয়াতে নাই কেঞ্চেল ই কাৰেক্ট এনচাৰ তো আৰু চাবই নালাগে এইবিলাক খুব বেছি 4-5 ছেকেণ্ডত হৈ যায় ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো চাওঁ 3 নম্বৰ কুৱেশ্যন কি আছে MIKE OGMC তো এইবিলাক কি হ'ব ইয়াতে বিশেষ আমি অপজিট লেটাৰৰ কেছ পোৱা নাই বা ৰিপিটো হোৱা নাই মানে ইয়াত আমি কি কৰিম ইয়াত নাম্বাৰিং কৰিলে আমি গম পাম ক'ত কি হৈছে এইটো 13ত আছে আইটো 9ত আছে কেটো আছে 11ত আইটো আছে 5ত গতিকে ওটো কিমানত আছে 15ত জিটো আছে 7ত এম আছে 13ত চি আছে 3ত এতিয়া কেনেকৈ কি হৈছে আমি এইটো চাওঁ প্ৰথমতে এমৰ পৰা 13ৰ পৰা 15তে কি হৈছে 13ৰ পৰা 15 হতে +2 হৈছে তাৰপিছত 9ৰ পৰা 7 হতে কি হৈছে -2 হৈছে তাৰপিছত 11ৰ পৰা 13 হতে কি হৈছে +2 হৈছে বাস আমি গম পাই গ'ল আৰু চাব নালাগে কি হৈছে প্ৰথমতে +2 তাৰপিছত -2 তাৰপিছত +2 গতিকে ইয়াতো ঠিক তেনেকৈ প্ৰথমটো কি হ'ব +2 হ'ব ইয়াত c টো কিমানত আছে 3 আছে 3 লগত +2 কৰিলে কি হ'ব 5 হ'ব 5 মানে কি প্ৰথম লেটাৰটো কি হ'ব ই হ'ব ই ইয়াত নাই গতিকে ই কেনসেল এক নম্বৰটো কেনসেল বি সি ডি ভিতৰত এটা হ'ব তাৰ পিছতো চাও আই টো 9 নম্বৰ পজিশনত আছে ইয়াত কিও এবাৰ -2 হ'ব 9 ৰ পৰা -2 হলে কি হ'ব 7 হ'ব 7 মানে কি জি ই পিছত জি ক'ত আছে চাওক বি নম্বৰ অপচনত আছে ই পিছত জি গতিকে বি নম্বৰ অপচনটো ই কাৰেক্ট হ'ব এইটো কেনসেল তো এনেকৈ ওলাব পাৰে আৰু পিছৰ ফালে চাবই নালাগে তো এটা বা দুটা চোৱাৰ পিছতে আহি যাব ইয়াৰ কাৰেক্ট আনসাৰ কি হয় তাৰ পিছত আমি এবাৰ 4 নম্বৰ কোৱেশ্চনটো চাওঁ 4 নম্বৰ কোৱেশ্চনটো চাওঁ বি ৱাই ই ডি এ জি জি ডি জে এনেকৈ আছে মানে ৰিপিটো হোৱা নাই ইয়াৰ অপজিটো নহয় তো ইয়াৰ লগে লগে আমি কি নাম্বাৰিং কৰিলো 2 y কাৰণে 25 ইৰ কাৰণে 5 ডিৰ কাৰণে 4 এৰ কাৰণে 1 জিৰ কাৰণে 7 ইয়াতে কি হৈছে 2 ৰ পৰা 4 লৈ +2 ঠিক তেনেকৈ যদি মই y ৰ পৰা a লৈ যাওঁ y ৰ পিছত z 1 a 2 মানে y ৰ পৰা a লৈ আকৌ +2 কৰিছে ঠিক তেনেকৈ ই ৰ পৰা যদি g লৈ যাওঁ ই আছিল আপোনাৰ 5ত g আছিল 7ত মানে +2 ইয়াতে কি বুজি পালো প্ৰতিটো লেটাৰত +2 কৰিছে গতিকে ইয়াতো কি হ'ব +2 হ'ব g টো আছিল 7ত গতিকে যদি মই ইয়াত +2 কৰো এটো কিমান হ'ব 9 মানে কি হ'ব প্ৰথম লেটাৰ i প্ৰথম লেটাৰ ক'ত আছে ইয়াত নাই ই কেনসেল ইয়াত নাই ই কেনসেল a আৰু c ৰ ভিতৰত হ'ব তাৰ পিছতটো আমিটো প্লাস কৰিবই নালাগে মাইন্ডতে কৰিব পাৰে ডি আছিল 4 নম্বৰ ইয়াৰ লগত যদি মই +2 কৰো কি হ'ব 4 লগত +2 কৰিলে 6 মানে কি f ক'ত আছে i ৰ পিছত এইটো কাৰেক্ট c নম্বৰটো কাৰেক্ট হ'ব তো এনেকৈ আমি কৰিব পাৰিম নিশ্চয় বুজি পাইছে চাগে আপোনালোকে কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 5 ফাইন্ড দা অড ওয়ান ইয়াত এ বি সি ডি যেগিটা অপচন দিয়া আছে এইগিটা অপচনৰ ভিতৰত কোনটো অমিল আছে সেইটো উলিয়াব দিছে ইয়াত আমি যদি ভালকৈ লক্ষ্য কৰোঁ দেখা পাম যে ইয়াত ভাৱেল আৰু কনসোনেন্টৰ যেটো আমি কন্ডিশন কৈছিলো ফাৰ্স্ট টাইপ সেই টাইপটোৰ কোৱেশ্চন হয় কাৰণ ইয়াত দুইটা ভাৱেল হয় ইয়াত থকা লেটাৰ দুটাও ভাৱেল হয় এইটোও ভাৱেল কিন্তু এইটো ভাৱেল নহয় গতিকে অমিলটো কি হ'ব ডি নম্বৰটো হ'ব পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহিছিল 6 নম্বৰ কোৱেশ্চনটো চাও আমি 6 নম্বৰ কোৱেশ্চনটো ভালকৈ এবাৰ লক্ষ্য কৰক কি হ'ব পাৰে মই ইয়াৰ এনসাৰটো কোৱাৰ আগতে নিজে এবাৰ ট্ৰাই কৰিব চাওক আপোনালোকে কি হ'ব পাৰে ইয়াতে আমি 6 নম্বৰত কি দেখিলো b to y e to v h to s গতিকে ইয়াৰ অপজিট i টো কি হ'ব r হ'ব গতিকে r ক'ত আছে ইয়াত আছে এটো r নাই এটো r নাই গতিকে a আৰু d ৰ ভিতৰত কাৰেক্ট ইয়াৰ পিছতো চালে গম পাম k টোৰ অপজিট কি আছে k p হ'ব এটা p ক'ত আছে ইয়াত নাই ই কেনসেল এটো কাৰেক্ট আনসাৰ মানে d নম্বৰ আনসাৰটো আমাৰ কাৰেক্ট অপচনটো কাৰেক্ট কোৱেশ্চন নম্বৰ 7 ইয়াতে দিয়া আছে FA6 BL24 BC6 FH কিমান কোৱেশ্চন মাৰ্কটো উলিয়াব লাগে এতিয়া ফাৰ্স্ট কথাটো হ'ল যে
এই যেটো ব্ৰেকেটত 6 মাৰ্কটো দিয়া আছে 6 মাৰ্কটো এই যি দুটা লেটাৰ দিয়া আছে এই দুটাৰ পৰা কিবা সম্পৰ্ক পাইছে ঠিক তেনেকৈ 24 টো এই দুটাৰ পৰা কিবা সম্পৰ্ক পাইছে কেনেকৈ পাইছে আমি এক কাম কৰো যে ইহতৰ পজিশন গিটা লিখি ৰাখো f ৰ কাৰণে 6 এৰ কাৰণে 1 মানে 6 হলত 1 কি কৰি কিনে 6 পাইছে ইনটু কৰি দিছে 6 into 1 মানে 6 ঠিক তেনেকৈ b ৰ ক্ষেত্ৰত কিমান আছিল b ৰ ক্ষেত্ৰত আছিল 2 l ৰ ক্ষেত্ৰত মানে l ৰ ক্ষেত্ৰত নাম্বাৰটো কি আছিল লাঞ্চ আমি কিমান বজাত কৰো 12 বজাত মানে l ৰ পজিশন 12 2 লগত কি কৈছে 12 পূৰণ কৰিছে 2 12 গুণ কিমান 24 মানে আমি কন্ডিশন গম পাই গলো যে ইহতৰ পজিশন গিটা ইনটু কৰি দিছে আৰু এটো চাবই নালাগে ডাইৰেক্ট ইয়াতে আমি গুছি যাও f ৰ ক্ষেত্ৰত f ৰ পজিশন কিমান 6 ইনটু h ৰ পজিশন কিমান 8 ইহত দুটাক যদি মই ইনটু কৰি দাও 8 6 গুণ কিমান হ'ব 48 ইয়াৰ ভিতৰত অপচন কোনটো কাৰেক্ট সি নম্বৰ অপচনটো কাৰেক্ট তো এনেকুৱা হয় এইবিলাক প্ৰেক্টিস কৰিব যিমানে প্ৰেক্টিস কৰিব কিমানে জনা হ'ব কোৱেশ্চন নম্বৰ 8 এটা দিয়া আছে মোশন এটো দিয়া আছে OMITNO তো তেনেকুৱা দিয়া আছে কি কন্ডিশন হ'ব পাৰে ইয়াতে আমি দেখিছো যে ইয়াত অপজিটৰ কন্ডিশন নাই ভাৱেল কনসোনেন্টৰ কন্ডিশন নাই এটা আমি ভালকৈ চালে লক্ষ্য কৰিম যে ইয়াত যিমান কিটা লেটাৰ আছে এইটা লেটাৰ ইয়াত ৰিপিট হৈছে মানে কিবা উলট পালট হৈছে ইয়াত চাই লও ইয়াতে MO আছে প্ৰথম দুটা উলুটাই লৈছে আৱসাও TI আছে সেকেন্ড মানে দুটা দুটাকৈ উলুটাই দিছে প্ৰথম দুটা উলুটাই দিলে তাৰ পিছৰ দুটা উলুটাই দিছে তাৰ পিছৰ দুটা উলুটাই দিছে ঠিক তেনেকৈ ইয়াতো কেনেকুৱা হ'ব ইয়াতো তেনেকুৱাই হ'ব ইয়াতে আছে নেশনৰ NA ইয়াতে উল্টাই দিলে কি হ'ব প্ৰথমতে a আহিব তাৰ পিছত n আহিব ইয়াতে a n থাকা ক'ত আছে এটো নাই বাকি তিনিটাত আছে তাৰ পিছত কি হ'ব ti আছে কি হ'ব it হ'ব a n it ক'ত আছে চাওক এতিয়া a n এটোত নাই কেনসেল a n it c আৰু d আছে ইয়াৰ ভিতৰত কোনোবা এটা হ'ব o n আছে o n ক উল্টাই দিলে কি হ'ব n o গতিকে a n it কি হ'ব n o ক'ত আছে এটোত o n আছে ই নহয় ac নম্বৰটো কাৰেক্ট তো নিশ্চয় ধৰিব পাৰিছে তো এনেকুৱা কোৱেশ্চনে পৰীক্ষাত আহি থাকে এবাৰ আহিছে মিল্ক তাৰ পিছত এটো আছে ঠিক এটো যদি মই ভালকৈ লক্ষ্য কৰো কি দেখা পাম এটোটো দেখা পাম যে ইয়াত লেটাৰ গিটা সেম আছে মানে ৰিপিট হৈ আছে কেনেকুৱাকৈ ৰিপিট হৈছে মই কোৱাৰ আগতে কেচ কৰিবলৈ চাওক কেনেকুৱা হয় ইয়াত চাওক MILK এই উলুটা ফালৰ পৰা লিখি গৈছে যেনে কে টো ফাৰ্স্ট আহিছে ইয়াত তাৰ পিছত l টো আহিছে তাৰ পিছত i টো আহিছে তাৰ পিছত m টো আহিছে ঠিক তেনেকৈ এইটোক উলুটা দিলে হল প্ৰথমতে কি আহিব d আহিব তাৰ পিছত n আহিব ইয়াত চাওক কোনটো তেনেকুৱা আছে ইয়াতে ফাৰ্স্টতে d নাই a আৰু b আছে তাৰ পিছত i আহিব dni ক'ত আছে এটো কাৰেক্ট এটো কেনসেল তো এনেকৈ গুটেই চাব নালাগে এটা বা দুটা লেটাৰ অহাৰ পিছতে ৰিজাল্ট প্ৰায় দেখা দিয়ে তো যিমান পাৰে এক্সামত ফাস্ট কৰিব তাৰ পিছত কোৱেশ্চন নম্বৰ 10 চাও কোৱেশ্চন নম্বৰ 10 ত দিয়া আছে FIK JGO এটো কেনেকৈ হৈছে তো এটো আমি জানিবলৈ চেষ্টা কৰো F ৰ পজিশন 6 J ৰ পজিশন 10 I ৰ পজিশন 9 J ৰ পজিশন 7 K ৰ পজিশন 11 ওৰ পজিশন 15 এটো কি হৈছে প্ৰথমটোৰ লগত +4 তাৰ পিছৰটোৰ লগত 9 ৰ লগত 7 -2 তাৰ পিছত 11 ৰ লগত 15 পাব গলে +4 মানে কিমান +4 -2 +4 এনেকুৱা কৈছে মানে প্ৰথমটোৰ লগত +4 কৰিব লাগিব ইয়াতে d টো 4 নম্বৰত আছে তাৰ পিছত +4 কৰিলে কি হ'ব 8 হ'ব 8 মানে h ক'ত আছে এইটো ইয়ে কাৰেক্ট আনসাৰ হ'ব ইয়াৰ পিছত চাবই নালাগে বেলেগ কিটাত h নাই এটো মই আকৌ একবাৰ কৈ দিছো কোৱেশ্চন নম্বৰ 10 টো প্ৰথমতে আমি চালো যে f টো আমি জানো যে f ৰ পজিশন 6 i ৰ পজিশন 9 আৰু k ৰ পজিশন 11 গতিকে j ৰ পজিশন হল 10 ইয়াৰ পিছত ফাৰ্স্টতে কি কৰিছে ইয়াৰ লগত +4 কৰিছে j ৰ পজিশন কিমান j ৰ পজিশন হল 7 ইয়াত কি কৰিছে 2 নম্বৰটো -2 কৰিছে কম পালো যে ফাৰ্স্টটো +4 কৰিছে সেকেন্ডটো -2 কৰিছে তাৰ পিছত ওৰ পজিশন কিমান 15 ইয়াতে কি কৰিছে ইয়াতে একো +4 কৰিছে মানে প্ৰথমটোত +4
ছেকেণ্ডটোত -2 তাৰপিছতটোত আকৌ +4 ঠিক তেনেকৈ আমি ইয়াত কি কৰিলোঁ প্ৰথমটোত +4 কৰি দিলোঁ আমি জানো যে ডিটো 4 নম্বৰত থাকে গতিকে তাৰ লগত +4 কৰি দিলে কি হ'ব 8 হ'ব 8 মানে কি h গতিকে অপশ্যনটো বাকীকেইটা নোচোৱাৰ আগতে আমি অপশ্যনটো চাওঁ অপশ্যনত এটাই h আছে এইটোৱে গতিকে ইয়ে কাৰেক্ট হ'ব আৰু পিছৰ ফালে চাবই নালাগে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ নিশ্চয় ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে আগন্তুক সময়ত এনেকুৱা ধুনীয়া ট্ৰিকৰ সহায়ত নতুন নতুন টপিকৰ ওপৰত ভিডিঅ' আনিবলৈ চেষ্টা কৰিম গতিকে তেনেবোৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব ধন্যবাদ